সকল গুড মৰ্নিং সুপ্ৰভাত সকলোৰে আজিৰ দিনটো শুভ হওক আজি বৰষুণ দিছিলে ন অকণমান দেৰি হৈ গ'ল উঠা তো মানে আজি বহুত দেৰি হৈ গৈছে জলদি মানে কামবিলাক কৰি আছোঁ গা ধুই আহিলোঁ ৰেডি হৈ গ'লোঁ তো এই বিৰাক অলপমান দোকানলৈ নিবৰ কাৰণে বস্তু ৰেডি কৰিছোঁ এইটো বেগ লৈ যাম প্লাছ মানে স্বামীৰ কাৰণে টিফিন ৰেডি হৈ গ'ল ৰাতিপুৱাৰ মানে ব্ৰেকফাষ্ট জলদি কৰিছোঁ আজি 1:30 বাজি গ'ল আজি চাগে মোক গালি খাম দোকানত গৈ তো এইখন হ'ল চাইকেল এখন আমাৰ মানে বাইক হয় বাইক মোৰ মানুহজনৰ বাইক হয় এই বাইকখন এতিয়া ওলাম ভিতৰতে থওঁ মানে ছেফটি থাকে বাহিৰত থৈছিলোঁ কেইদিনমান তো কোনোবাই মানে পিং মাৰিছিলে বেজি মাৰিছিলে তো তেতিয়াৰ পৰা ভিতৰত থোৱা কৰিছোঁ এখন মই এতিয়া বাইকখন ওলাই লওঁ হা ঠিক আছে চাই থাকক হৈ গ'ল বাইকখন ওলাই গ'লোঁ বাইক মানে চাইকেলখন আৰু তো এইখিনি হ'ল বেলেগ বস্তু লৈ আছোঁ চাইকেলতে এনেকৈ লৈ লওঁ সদায় মানে আজি বৰ দেৰি হৈ গ'ল বৰষুণ দি দিলে নহয় অ' মাই গড হ'ব হা আজি মানে বহুতেই দেৰি হৈ গ'ল আজি চাগে মোক গালিয়ে দিব দেৰি হ'ল শুই উঠোঁতে তো জলদি কৰি আছোঁ মানে এইটো হ'ল ভাতৰ বেগ ঠিক আছে আৰে বাবা মানে জলদি কৰিলে কামবিলাক সদায় দেৰিয়ে হৈ থাকে আপোনালোকে কি কৰিছে অলমষ্ট মোৰ ঘৰৰ কাম শেষ হৈ গ'ল তো এতিয়া দোকানলৈ যাম ৰেডি দোকানত যাবলৈ ৰেডি ঠিক আছে লাইট অফ কৰি দিলোঁ আৰু এতিয়া তলতে মাৰোঁ এয়া হৈছে পানীটো লৈ ল'লোঁ আজি মানে বৰষুণ দি আছিলতো সেইকাৰণে মানে শুওঁতে উঠোঁতে মানে 7:30 বাজি গ'ল আজি দোকানত যাওঁতেও 7:30 গ'ল